Dear students, আজি আমি আৰম্ভ কৰিম ক্লাস 10 ৰ মেথছৰ অনুশীলনী 4.2 এক নম্বৰ কোৱেশ্চন বিলাক সো এক নম্বৰ কোৱেশ্চনটো কি আছে সো উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা কৈছে উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা ইতিমধ্যে মই 4 নম্বৰ চেপ্টাৰৰ আগৰ ভিডিঅবোৰত তোমালোকক কৈছিলো যে এটা দ্বিঘাত সমীকৰণ তিনিটা পদ্ধতিৰে মূল উলিয়াব পাৰি তাৰ প্ৰথমটো আছিল উৎপাদকীকৰণ দ্বিতীয়টো আছিল বৰ্গ সম্পূৰণ তৃতীয়টো আছিল দ্বিঘাত সূত্ৰ ইউজ কৰি আমি এটা দ্বিঘাত সমীকৰণ মূল উলাব পাৰো তাৰ ফাৰ্স্টটো আছিল কি উৎপাদকীকৰণ আজি হে ফাৰ্স্টৰ পদ্ধতিৰে আমি এই দ্বিঘাত সমীকৰণ বিলাকৰ আমি সমাধান কৰিম মূল উলাম উৎপাদকীকৰণ পদ্ধতিৰ যিটো নাম আছিল হয় নে এতিয়া সব উৎপাদকীকৰণ পদ্ধতিৰ বিষয়ে তোমালোকে অলৰেডি 9ত পঢ়িছা আৰু ক্লাস 10 ৰ 2.2 ভিডিও তোমালোকক দেখাইছো কৰাইছো 2.2 এক নম্বৰ দুই নম্বৰ কোৱেশ্চন বিলাক আছিল তেনেকে 4.2 এক নম্বৰ বিলাক কি হয় সো এক নম্বৰ কি আছে x² - 3x - 10 = 0 এটো হল এক নম্বৰ কোৱেশ্চনটো আমাৰ কি কৰিব লাগে উৎপাদকীকৰণ পদ্ধতিৰে এই সমীকৰণটো এই দ্বিঘাত সমীকৰণটো মূল উলাব লাগে ন কেনেকৈ কৰিছিল আমি আগত 2.2 এনেকুৱা অংকবিলাক সেম অংক হয় 2.2 সো কি কৰিছিল প্ৰথম x² লগত থকা সহগটো মানে x² লগত কি সংখ্যা আছে x² লগত একো নাই তাৰ মানে কি আছে একো না থাকিলে আমি জানো কি 1 আছে আৰু এফালে c ধ্ৰুবকটো কিমান আছে 10 তো 1 আৰু 10 কোন কৰা 1 আৰু 10 কোন গলে কি হ'ব 10 হ'ব ন 1 আৰু 10 কোন গলে কি হ'ব 10 হ'ব এটা আমি সেম টু সেম এনেকৈ লিখিম খালি 3 জায়গা থৈ দিম সেম টু সেম লিখিম খালি 3 জায়গাত অলপ ঠাই থৈ আমি আগৰ নিচিনা লিখি লম পিছত কি কৰিম এই যে x² হক 1 আৰু লাষ্টত ধ্ৰুবক 10 তো 1 আৰু 10 কোন গলে কি হয় 10 হয় এই 10ক মই উৎপাদক উলাম কেনেকৈ উৎপাদক উলাম 1 পূৰণ 10 হয়নে 2 পূৰণ 5 10 আৰু যায় নে আৰু নাযায় তেন্তে এই দুটা লাইনৰ পৰা যিকোনো এটা লাইন আমি যোগ বা বিয়োগ কৰি আমি এই ট্ৰিটো উলাব লাগিব ফাৰ্স্ট লাইনটো কি আছে 1 আৰু 10 1 এ 10 যোগ কৰিলে 11 হ'ব 3 ওলাই 10 পৰা 1 বিয়োগ কৰিলে 9 3 ওলাই তেনেকে 2 এ 5 এ 7 3 ওলাই 5 ৰ পৰা 2 বাদ দিলে 3 হ'ব কি দেখা পালো যে 5 ৰ পৰা 2 বাদ দিলে 3 হৈছে দেখা পাইছা এই মনত ৰাখিবা এই 3 টো মই ইয়াৰ উৎপাদকৰ পৰাহে আনিম আমি মনৰ পৰা লিখিব নোৱাৰিম যে 2 কে 3 6 ৰ পৰা 3 বাদ গল 3 এনেকৈ লিখিব নোৱাৰিম 5 ৰ পৰা 2 কৰ পৰা নিছো আমি 10 ৰ উৎপাদকৰ পৰা আনিছো মনত ৰাখিবা 10 টো কৰ পৰা আনিছো x² সহগ আৰু ধ্ৰুবকটোৰ পূৰণফল ন এটা লিখিম x² মাইনাস কি হ'ব 5x মাইনাস প্লাস 2x minus 10 equal 0 মানে নহয় এটা আমি এই দুটাৰ পৰা কিবা কমন লব পাৰিম কি মিল আছে দুটাত ইয়াতো x আছে তাতো x আছে x এটা কমন লব পাৰো এক দুটা আছিল এটাহে গল কমন এটা থাকি গল 5x ৰ পৰা x কমন গল 5 থাকি গল এফালে 2 কমন ললো x 2x আছিল 2 গুচি গল x থাকি গল 10 ৰ পৰা 2 গুচি গল কিমান থাকি গল 2 5 গুণ 10 5 থাকি গল equal to 0 বুজি পাইছেন এইটো 2 গুচি গল 5 থাকি গল এটো নাভাবিবা 10 আছিল 2 গুচি গল 8 থাকি গল এটো নহয় কাৰণ পূৰণত হয় 10 আমি এনেকৈ লিখব পাৰো 2 into 5 2 এ গুচি গল 5 থাকি গল পূৰণত মন ৰাখিবা এবাৰ ব্ৰেকেটৰ ভিতৰটো লিখা এবাৰ ব্ৰেকেটৰ বাহিৰত দুটা লিখা x plus 2 equal to 0 আমাক ওলাব দিছে কি আমাৰ মূল ওলাব দিছে লিখা এটাকে মূল দুটা এটা হ'ব x minus 5 equal to 0 আৰু x plus 2 equal to 0 এটা মাইনাস হিফালে গলে প্লাস 5 প্লাস 2 হিফালে গলে মাইনাস 2 এই দুটাই হল আমাৰ দ্বিঘাত সমীকৰণটোৰ দুটা মূল দেখা পাইছা সেম আমি 2 নম্বৰটো কৰিম সেম টু সেম একেই হয় 2 নম্বৰটো কৰিম দুই নম্বৰটো কি আছে চোৱা 2x² plus x minus 6 মই ফাৰ্স্টত কি কৈছিলো x² সহগটো পূৰণ কৰিম x² সহগ কিমান এটা x² সহগ কিমান আছে 2 আৰু হিফালে ধ্ৰুবক পদ কিন্তু ধ্ৰুবক পদটো কিমান আছে 6 ন এতিয়া ঠিক আগৰ দৰে আমি 2 নম্বৰটো কৰিম এতিয়া আমি চাম x² সহগ কিমান x² সহগ কিমান 2 লাষ্টত ধ্ৰুবক কিমান 6 2 আৰু 6 পূৰণ কৰিম 2 6 গুণ কিমান 12 তো 12ক ভাঙি আমি কিমান ওলাম x ৰ লগত থকা সহগটো ওলাম x ৰ লগত কি আছে একো নাম কি a1 আছে আমি এটো সেম টু সেম লিখিম তো x লগৰ 1 ৰ কাৰণে জায়গা থৈ দিম আৰু এফালে x লিখিম -6 equal to যদি ধ্ৰুবক আছে তাৰ কাৰণে মই অলৰেডি জায়গা থৈ দিছো পিছত 12ক ভাঙিম আগৰ নিচিনা 1 12 গুণ 12 2 6 গুণ 12 3 6 গুণ 12 আৰু তো না যায় 6 গুণ 12 লিখিলই
ইয়াত কেইটা লাইন ওলাইছে তিনটা লাইন এই তিনিটা লাইনৰ পৰা যিকোনো এটা লাইন যোগ বা বিয়োগ কৰি আমাক ওলাব লাগে কিমান x স্কয়াৰ সহগ x ৰ সহগ x ৰ লগত একো নাই মানে 1 আছে 1 ওলাব লাগে ন আমাৰ 1 ওলাব সো ভালকে মাৰ্ক কৰিছো লাষ্টৰ যিটো লাইন হেতু 4 ৰ পৰা 3 গল 1 ওলাব আমি এইটো লাইন লিখিব পাৰিম 4 ৰ পৰা 3 ঠিক আছে তাৰ কন্ডিশন লিখা 2x স্কয়াৰ plus 4x minus plus 7 minus 3x minus 6 equal to 0 দুই এটা কমন লোৱা আৰু ইয়াতো দুই আছে তাতো দুই আছে ইয়াত x আছে তাতো x আছে x এটা কমন লব পাৰা x এটা কমন ললো দুই গুছি গল x দুটা আছিল এটা গল এটা থাকি গল 4 ৰ পৰা 2 গল 2 থাকি গল x গুছি গল একো নাই ইয়াত চ কি মিল আছে 3 এটা কমন লোৱা x 3 ৰ পৰা 3 গল x থাকি গল 6 ৰ পৰা 3 দুগুণ 6 3 গল 2 থাকি গল আছে মাইনাস ইয়াত আছে মাইনাস মাইনাসৰ লগত কি চিন দিলে মাইনাস হ'ব মাইনাসৰ লগত প্লাস দিলে মাইনাস হ'ব ইকুয়াল টু 0 ন এতিয়া তোমালোক কোনোবা ইটো এনেকুৱা আছে নেকি যে মাইনাস প্লাস মাইনাস এবিলাক কোন নাজানা এতিয়াও হা সময় কথাটা কও যদি এতিয়া কোনোবা এনেকুৱা আছে যে মাইনাস প্লাস কি হয় মাইনাস প্লাস কি হয় প্লাস পাজল হৈ আছে সোৱা পাজল একদম নাইকিয়া কৰিবৰ কাৰণে কি কৰিম সোৱা মন থাকিব যেতিয়া দুটা একে চিন পূৰণ হ'ব মাইনাস হ'ব মাইনাস কোন হ'ব এনসার হ'ব প্লাস দুটা একে চিন লাগিলে প্লাস হ'ব প্লাস দুটা একে চিন পূৰণ হলে হ'ব প্লাস সদায় হ'ব প্লাস কিন্তু দুটা তো বেলেগ বেলেগ চিন পূৰণ হয় এটা মাইনাস এটা প্লাস তেন হৈ যাব মাইনাস এটা প্লাস এটা মান হৈ যাব মানে বেলেগ বেলেগ চিন পূৰণ হলে মাইনাস হ'ব আৰু একে একে চিন পূৰণ হলে সদায় কি হ'ব প্লাস ঠিক আছে এটা মই হাতে অংক লৈ যাওঁ এতিয়া আমি কি লিখিম এবাৰ আগৰ নিচিনা এবাৰ ভিতৰৰটো আৰু এবাৰ বাহিৰৰ দেখিলো এতিয়া কি মূল দুটা এটা হ'ব x plus 2 equal to 0 এটা হ'ব 2x minus 3 equal to 0 এটা হ'ব plus 3 ফালে গলে minus 2 এফালে হ'ব 2x plus 3 ফালে গলে minus 3 ফালে গলে plus 3 x ৰ লগত 2 পূৰণ এফালে গলে 2 হৰণ এই দুটা হ'ল আমাৰ মূল দেখা পাইছা সহজ হয় অতি অলপ মন দিলে হ'ল বুজি পালে হ'ল চোৱা 1 নম্বৰ 2 নম্বৰ কৰিলে 3 নম্বৰ কোৱেশ্চনটো চাওঁ কি আছে 3 নম্বৰ কি কোৱেশ্চনটো আছে কি আছে root 2x square plus 7x plus 5 root 2 হয়নে yes এটো আছিল আমাৰ 3 নম্বৰ কোৱেশ্চন চোৱা root দেখি ভয় নাখাবা rootৰ দেখি একো ভয় খাব নালাগে rootক দেখি একো ভয় খাব নালাগে আগৰ নিচিনা কৰি যে ফাৰ্ষ্টত কি কৈছিল x স্কয়াৰ সহগ কিমান আছে x স্কয়াৰ সহগ root 2 লাষ্টত ধ্ৰুবক কি আছে 5 root 2 এই দুটা পূৰণ কৰা root 2 পূৰণ 5 root 2 দুটা পূৰণ কৰিলে কিমান হ'ব 5 লিখা পূৰণ root 2 দুটা root 2 পূৰণ কৰিলে single 2 5 2 গুণ 10 দেখা পালা 10 ওলাই গল এতিয়া 10ক ভাঙিব লাগিব 10ক ভাঙি কিমান ওলাব লাগিব x ৰ লগত থকা সহগ তাৰ মানে কিমান 7 হ'ব লাগিব 10ক ভাঙি ওলাব লাগিব 7 আমি লাইনটো বাতি লওঁ root 2x square plus 7ৰ কাৰণে জায়গা থব লাগিব plus 5 root 2 equal to 0 10ক ভাঙি 7 ওলো আগতে ইয়াৰ উত্তৰ কেইটা চাই লোৱা 1 10 গুণ 10 2 5 গুণ 10 আৰু যাব আৰু নেযায় তে ভালকে মাৰ্ক কৰিছো তলৰ লাইনটোৱে যোগ কৰিলে 7 হ'ব 2 plus 5 হয়নে বুজি পাইছা না নাই root 2x square plus 2 এবাৰ x ৰ লগত twice x plus 5 over x ৰ লগত 5x plus 5 root 2 equal to 0 এটা কমন লোৱা দুটাৰ পৰা কি কমন হ'ব কোনে ক'ব হা চোৱা আমি জানো এটা সংখ্যাৰ ভিতৰত দুটা ৰুট পৰি থাকে তাৰ মানে দুইৰ ভিতৰত কেইটা আছে দুইৰ ভিতৰত একচুয়ালি ৰুট কেইটা আছে দুটা পৰি আছে তা ভালকে মাৰ্ক কৰি চোৱা দুইৰ ভিতৰত এটা ৰুট এফালে এটা ৰুট কমন ল'ব পাৰা মই এটা ৰুট কমন ললো ঠিক আছে x আছে ইয়াত দুটা x এটা তুমি এটা x কমন ল'ব পাৰা ঠিক আছে ৰুট 2 গুছি গল x দুটা আছিল এটা গল এটা যাব থাকি ন প্লাস
দুৰ ভিতৰত দুটা ৰুট টু এটাহে গ'ল এটা থাকি গ'ল x তো গুচি গ'ল বেটা ইয়াত কি কমন আহিব ভালকে মাৰ্ক কৰিছো 5 এটা কমন আহিব 5 গ'ল x থাকি গ'ল 5 গ'ল ৰুট টু থাকি গ'ল ইকুয়াল টু 0 মনত ৰাখিবা এইবিলাক অংকত সদায় ব্ৰেকেটৰ দুটা মিলিব লাগিব যদি মিল থাকে তেন্তে গম পাবা অংক কাৰেক্ট নহলে লাডু আকৌ ফাৰ্ষ্ট পৰা কৰিব লাগিব এবাৰ ব্ৰেকেটৰ ভিতৰটো লেখা x প্লাস ৰুট টু और ব্ৰেকেটৰ বাহিৰটো ৰুট টু x প্লাস 5 ইকুয়াল টু 0 আগৰ নিচিনা এতেকে ভুল দুটা নহয় মূল দুটা x প্লাস ৰুট টু ইকুয়াল টু 0 x এর মান হবো প্লাস ৰুট টু হিফালে গলে মাইনাস ৰুট টু ৰুট টু x প্লাস 5 ইকুয়াল টু 0 ৰুট টু x প্লাস 5 হিফালে গলে মাইনাস 5 x এর লগত ৰুট টু পূরণ হিফালে গলে ৰুট টু হরণ এই দুটা আমার ওলাই গল মূল এটা মূল ওলাল -2 এটা ওলাল 5/√। দেখা পাইছা এই দুটা আছিল এইটো কোৱেশ্চনৰ মূল এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাও শুনা যদি কিবা লিখিব লাগে ভিডিঅ'বোৰৰ পৰা তেন্তে ভিডিঅ'টো পজ কৰি লিখি লবা তাৰ পিছৰটো আৰু কেইটা আছে জানো পিছৰটো হ'ল 2x square minus x plus 1/8 আরে কলমে লিখাও না ধরে ধই কি আছে 2x square minus x plus 1/8 দেখা পাইছা আগতেটো ভগ্নাংশ আছে ভগ্নাংশ দেখিলে আমার মনটো কিবা কিবি লাগে ভগ্নাংশটো কেনেকে কৰো একো টেনশন নলবা একো ভয় নকৰিবা আগতে ভগ্নাংশটো কি কৰিম সিধা কৰি লম কেনেকে সৰল কৰি লম বা সিধা কৰি লম তলত কি আছে 8 দিয়ে গুটেইটাক 8 ৰে পূৰণ মাৰি যেতে ইয়াৰ লগত 8 ৰে পূৰণ কৰিবা 8 2 গুণ 16 x স্কয়ার হৈ যাব ইয়াৰ লগত যেতে 8 ৰে পূৰণ কৰিবা 8x হৈ যাব ইয়াৰ লগত যেতে 8 ৰে পূৰণ কৰিবা 8 8 মাৰা মাৰি কাটা কাটি গৈ শেষ হৈ যাব 8 কাটি যাব থাকিব কি 1 ইকুয়াল টু 0 এটা আহি গল আগৰ ফৰ্মত দেখা পাইছা দিঘা সূত্ৰত আহি গল আকৌ আগৰ নিচিনা x স্কয়ার সহগটো লাষ্টৰ ধ্ৰুবকটো পূৰণ কৰা 16 আৰু 1 পূৰণ কৰি কি হ'ব 16 হয়নে এতিয়া তাৰ উৎপাদক উলিওৱা আৰু উৎপাদক উলাই যিকোনো এটা লাইন যোগ বা বিয়োগ কৰি হ'ব লাগিব a ঠিক আছে মই উৎপাদক এটা চাও কি কি হ'ব প্ৰথম কি লিখাই নধৰে পেনটো হই হ'ব 1 16 গুণ 16 2 8 গুণ 16 4 4 গুণ 16 আৰু কিবা হ'ব জানো আৰু নহয় তাই ইয়াৰ পৰা কোনটো লাইন যোগ বা বিয়োগ কৰিলে 8 হ'ব দেখা পাইছাই এটো 16x স্কয়ার লিখা মাইনাস 8 জায়গা এই দুটা লিখিম 4 প্লাস 4 লগত থাকিব x plus 1 equal to 0 16x square minus 4x minus also minus আকৌ 4x plus 1 equal to 0 এই দুটোৰ পৰা কিবা কমন লয় এই দুটোৰ পৰা কমন এটোৰ পৰা কি কমন আহিব ভালকে মাৰ্ক কৰিছো 16 ভিতৰত আছে কিমান 4 * 4 তাত আছে এটা 4 4 4 কমন লোৱা লৈ আহিলো 4 কমন 16 পৰা 4 লৈ গলো 4 থাকি গল x ইয়াতো আছে তাতো আছে x কিয় নিয়া না x লৈ যত আনি x লৈ গলো টানি 16 পৰা 4 গল 4 থাকি গল x দুটা আছিল এটা লৈ গলো বাপৰে এটা থাকি গল 4 গুচি গল x গুচি গল একো নাই খালি হাত বহি আছে 1 লৈ একো নাই 1 পাতিম 4x plus 1 equal to 0 और ব্ৰেকেটটো লিখা ব্ৰেকেটটো এবাৰ লিখা আৰু ব্ৰেকেটৰ বাহিৰটো লিখা দেখা গৈছে সেম হৈ যাওক সেম এনসার ওলাব সেম পাতটো হ'ব সহজ এতেকে মূল দুটা কোড লিখিম এফালে লিখি দিছো তোমালোকে মেনেজ কৰি লবা আৰু এতেকে মূল দুটা কি হ'ব 4x minus 1 equal to 0 4x minus 1 equal to 0 এটা x এর মান হবে -1 হিফালে গলে +1 পূরণ 4 হিফালে গলে হরণ 4 -1 হিফালে গলে +1 পূরণ 4 হিফালে গলে হরণ 4 এই দুটাই হবো আমার দ্বিঘাত সমীকৰণটোৰ দুটা মূল দেখা পালা একেবাৰে সহজ বুজি নাপালে এটাও কমেন্ট কৰিবা ওকে তাৰপিছতে কি আছে 100x square কে নম্বৰ এটো 5 নম্বৰ 100x square
minus 20x plus 1 equal to 0 আগৰ নিচিনা কৰা x স্কয়াৰ লগত হও কি 100 এফালে ধ্ৰুবক 1 100 into 1 কি হ'ব 100 তাক ভাঙি কিমান লব লাগে 20 ভাঙাচোন এক আগতে 100 গুণ 100 250 গুণ 100 তিনিটো না যায় 425 গুণ 100 ও মই ডাইৰেক্ট মাৰি দিও নেকি 10 10 গুণ 100 10 10 যোগ কৰিলে কিমান ওলাই গল 20 20 20 100x square minus কি লিখিম ইয়াৰ জায়গা 10 plus 10 সব বাইছে নহয় কিয় 10 10 আহিছে x plus 1 equal to 0 আগৰ নিচিনা লোৱা 100x square minus 10x minus plus minus 10x plus 1 equal to 0 এই দুটাৰ পৰা কি কমন আহিব একৰ ভিতৰত 10 পূৰণ 10 আছে না নাই ইয়াৰ পৰা 10 এটা ইয়াৰ পৰা 10 কমন আহিব x দুটা আছে x এটা আছে এটা x কমন আনা 10 এটা কমন আনা x এটা কমন আনা 10 গুছি গল x 10 থাকি গল x দুটা আছিল এটা গল বা পরে এটা থাকি গল 10 গুছি গল 1 গুছি গল একো নাই মানে কি পাতিম 1 মাইনাস এটা তুমি একই কমন নহয় কারণ 1 এটা কমন লম ও প্লাস হব লাগে আছে মাইনাস মাইনাসে মাইনাসে প্লাস ইকুয়াল টু 0 দেখাইছো ব্র্যাকেট দুটা একে হ'ব লাগে একে কইছে আমি আগবাঢ়ি যাব পাৰো ব্র্যাকেটৰ ভিতৰটো এবাৰ ব্র্যাকেটৰ বাহিৰটো এতেকে মূল দুটা লিখিবা তোমালোকে মই লিখা নাই শর্টকাট 10x minus 1 equal to 0 আউট হব 10x minus 1 equal to 0 minus 1 হিফালে গলে plus 1 10 পূরণ হিফালে গলে হরণ আৰু একি হব সেম টু সেম হয় এই দুটা হব আমাৰ এই সমীকৰণটোৰ মূল আজি এইখিনিতে এই ভিডিওটো আমি সমাপ্ত কৰিছো ইয়াৰ পিছৰখিনি আৰু নেক্সট ভিডিও তোমালোকক দিম যদি এই ভিডিওটো ভাল লাগিছে ইয়াৰ আগৰ যিটা পাৰ্ট আছে চাই নম্বৰ সাবজেক্টটা চাই লবা আৰু তোমালোকক বুজাত সুবিধা হ'ব আৰু ইয়াৰ পিছৰ ভিডিওবিলাকো চাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা